প্ৰস্তুতি আমি সম্পন্ন কৰি তুলিছোঁ আৰু আমি বৃহৎ এই ৰাগখনত 85তম ৰাগ এই উৎসৱৰ আমি ভাগে ভাগে মূল কমিটিৰ লগতে আমি চাব কমিটিবিলাক বনাইছোঁ। এই চাব কমিটিবিলাকৰ 20টাকৈ চাব কমিটি বনোৱা হৈছে। সেই 20টাকৈ চাব কমিটিবিলাকে নিজৰ নিজৰ যিটো দায়িত্ব সেই দায়িত্বটো আজি তাৰিখলৈ পালন কৰি আছে আৰু সেইকাৰণে আজিৰ তাৰিখত আমাৰ যোৱাকালি শোভাযাত্ৰা আছিলে। শোভাযাত্ৰাৰ পিছত আজি মূল পূজাটা আজিৰ পৰা আৰম্ভ হ'ব আৰু তেওঁলোকৰ এই নিজৰ নিজৰ যিটো বিভাগ এই বিভাগবিলাক চলাই নিয়াৰ কাৰণে আজি আমি সম্পূৰ্ণ কৰিব তুলিব পাৰিছোঁ। আৰু আজিৰ পৰা যেতিয়া আমাৰ এই আমাৰ 12 দিনীয়া হ'ব, এই 12 দিনীয়া কাৰ্যসূচীত নিজৰ নিজৰ দায়িত্ব পালন কৰাৰ কাৰণে আমি চবকে আমাৰ মূল কমিটিৰ তৰফৰ পৰা আমি নিৰ্দেশ দিছোঁ আৰু এই নিৰ্দেশ মৰ্মে তেওঁলোকৰ যিটো দায়িত্ব পালন কৰাৰ কাৰণে আমি সম্পূৰ্ণ কৰিব পাৰিছোঁ আজি তাৰিখলৈকে। আৰু এই 12 দিনৰ কাৰ্যসূচীত আমি সম্পূৰ্ণভাৱে ৰাইজৰ সঁহাৰি আৰু সাংবাদিকসকলৰ সঁহাৰি লগতে প্ৰশাসনৰো সঁহাৰি এই গোটেইখিনি সঁহাৰি আমি বিচাৰিছোঁ। আৰু দল সংগঠন আপচুকে আদি কৰি ৰাভা ষ্টুডেণ্ট শৰণীয়াৰ পৰা ফেডাৰেশ্যনৰ পৰা গোটেইখিনি সংগঠনে আমাক সহযোগ কৰিছে আৰু তেওঁলোকৰ সহযোগতে আমি আশা কৰিছোঁ 12 দিনত আমি কাৰ্যসূচী সম্পূৰ্ণভাৱে চলাই নিব পাৰিম। ৰাইজৰ মনোৰঞ্জনৰ কাৰণে কি অনুষ্ঠান থাকিব? ৰাইজৰ মনোৰঞ্জনৰ কাৰণে আমি মিনা বজাৰ আনিছোঁ, যাদু খেল আছে আৰু সাংস্কৃতিক অনুষ্ঠান আছে। সেই অনুষ্ঠানবিলাকেদি আমি ৰাইজক এটা মনোৰঞ্জন দিবৰ কাৰণে বিচাৰিছোঁ। আৰু আমি এইবেলি চাৰ্কেছৰো এটা যোজা চলোৱা হৈছিল, কিন্তু এইবাৰ আমাৰ জেগাৰ অলপ অভাৱ হৈছে। লাষ্ট টাইম যিটো বৰষুণ হ'লে বৰষুণে আমাক অলপ ঠেকাত পেলাইছে, যাৰ কাৰণে আমি জেগাৰ অভাৱৰ কাৰণে কিছুমান আইটেম আমি ৰাখিব পৰা নাই। আৰু ইয়াৰ লগতে যিখিনি দোকান সেই দোকানখিনিও আমি সম্পূৰ্ণভাৱে দিব পৰা নাই। আগত কাপোৰ দোকান 50-60খন কাপোৰ দোকান হৈছিলে, এইবাৰ আমি 30খনতে ৰাখিব লগা হৈছে। জিলাপি দোকান আমাৰ 60-70টামান দোকান হয়, এই 60-70টা দোকান এইবাৰ আমি অলপ কমাই ৰাখি 35টাকৈ জিলাপি দোকান দিব লগা হৈছে। তেনেকৈ আমি